কাৰ ভাগ্যত কি আছে কোনেও নাজানে। যদি আপুনি কোটিপতি হ'বলৈ বিচাৰে তেতিয়াহ'লে আজি এই তান্ত্ৰিক প্ৰয়োগটি কৰক। লক্ষী পূজাৰ দিনা এই তান্ত্ৰিক প্ৰয়োগটি যদি আপুনি সঠিকভাৱে কৰে, আপোনাক কোটিপতি হ'বলৈ কোনেও বাধা দি ৰাখিব নোৱাৰে। এইটো টটকা, গুৰুৰ প্ৰমাণিত টটকা। আৰু যদি এই টটকাটো যদি আপুনি কৰিব পাৰে তেতিয়াহ'লে মা লক্ষ্মী আপোনাৰ ওপৰত কৃপা বৰ্ষণ কৰিব আৰু আপুনি কোটিপতি হ'বলৈ কোনেও বাধা দি ৰাখিব নোৱাৰে। কেৱল সঠিকভাৱে নীতি নিয়মত কামখিনি কৰক। ওম শ্ৰী দেৱী ধনলক্ষ্মী নমঃ। এই মন্ত্ৰটি গোৱাৰ আগত আপোনালোকে পোনপ্ৰথমে এটা ঘটি টাইপৰ আমাৰ মাটিৰ পাত্ৰ পায় নহয়, সেই টাইপৰ এটা পাত্ৰ লৈ তাতে 5 প্ৰকাৰৰ বীজ ল'ব। যেনেকুৱা চাউল, মুগ, ঘেঁহু, এনেকুৱা ধৰণৰ আপুনি 5 প্ৰকাৰৰ বীজ ল'ব। বীজ লোৱাৰ পিছত সেই বীজখিনি আপুনি এটা পাত্ৰত লৈ এই মন্ত্ৰটি আপুনি 108 বাৰ গাই, সেই 108 বাৰ গোৱাৰ পিছত ওপৰত এখন ৰঙা কাপোৰেৰে বান্ধি দিব। বান্ধি দিয়াৰ পিছত সেই যিটো পাত্ৰ হ'ব, সেই পাত্ৰটি আপুনি যি ঠাইত আপুনি টকা পইচা থয় বা যি ঠাইত আপুনি তিজোৰিত থাকে, সেই তিজোৰিত বা টকা পইচা থকা ঠাইত আপুনি এইটো মনে মনে থৈ দিব, যাতে বেলেগে দেখা নাপায় বা যাতে কোনেও গম নাপায়। এনেকৈ কামটো কৰিব। আৰু যদি সঠিকভাৱে কামখিনি কৰিব পাৰে তেতিয়াহ'লে আপুনি কোটিপতি হ'বলৈ কোনেও বাধা দি ৰাখিব নোৱাৰে। এইটো প্ৰমাণিত। ধন্যবাদ। জয় আই অসম।